BTRত এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনকি ট্ৰাইবেল সংঘই দিলীপ শইকীয়াৰ একেবাৰে প্ৰৱেশেই নিষিদ্ধ কৰিছে আৰু আপোনালোকৰ ইউপিপিএলৰ ফালৰ পৰাও কেইবাগৰাকীও নেতাই তাৰ কিন্তু এটা বৰ কাৰা প্ৰত্যুত্তৰ দিছে আনকি বিপিএফৰ ফালৰ পৰাও হেতু ৰিয়েক্ট কৰা হৈছে সেইহৈতে আমি দেখিছো যে এপছু আৰু বড়ো সাহিত্য সভায়ো সেই কথাটোৰ বিৰোধিতা কৰিছে এক প্ৰকাৰ সক যেটো নেকি বেলেন ব্লক বুলি কোৱা হৈছে ভাৰত স্বাধীনৰ আগত যিবিলাক লাইন সিস্টেম আছিল বেলেগ সিস্টেম আছিল এই সিস্টেম বিলাক আহি প্লাই যেতিয়া ভাৰত স্বাধীন হল তেতিয়া ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 ৰ আধাৰত চেপ্টাৰ 10 বুলি এটা তাতে মানে এটা পাৰ্ট থাকি গল বা ৰাখি দিলে আৰু সেই চেপ্টাৰ 10 ৰ আধাৰত অসমত 1,28,00,000 বিঘা মাটি আৰু সামথিং আছে তো এইখিনি মানে ট্ৰাইবেল বেলেন ব্লকৰ আন্ডাৰত ৰাখি দিলে হয়তো ভাবিলে কি এই জনজাতি বিলাকে আগৰ সময়ত নিজৰ ভূমি সুৰক্ষা কৰিব নোৱাৰিব তো ভূমিক বাদ দি জনজাতি সকলে তো ব্যৱসায় কৰিব নাজানে আৰু পঢ়া পাতিটো ইমান আগবাঢ়া নহয় তো সেই জনগোষ্ঠী বিলাকে ভৱিষ্যতৰ সময়ত বহুত অসুবিধা হ'ব হেতু আমাৰ ইয়াত মাত্ৰ আছে এটো নহয় ঝাৰখণ্ড ছত্তীশগড় বহুত বিভিন্ন এৰিয়া বিলাকৰ আছে তো এই অঞ্চল বিলাকে ট্ৰাইবেল সকলৰ প্ৰটেকচনৰ কাৰণে ৰাখি থৈ দিছিলে এতিয়া অসমখনটো 78,000 স্কয়াৰ কিলোমিটাৰ 78,000 স্কয়াৰ কিলোমিটাৰৰ এটা ষ্টেটত অনলি 1,28,00,000 বিঘা মাটি কিলোমিটাৰত লৈ গলে আপুনি মই এবাৰ চাইছিলো 29 স্কয়াৰ কিলোমিটাৰ মান হয় এইখিনিটো বহুত মানুহৰ কাৰণে আগৰ সময়ত মই দেখিছো মোৰ কামৰণী হয় আচ্ছা এইটো মানে 78,000 স্কয়াৰ কিলোমিটাৰ এটা ৰাজ্যত অনলি মানে 29 স্কয়াৰ কিলোমিটাৰ যদি হয় মানে আপোনাৰ কবাত 14,000 বিঘা মাটি আছে কবাত 16,000 বিঘা মাটি আছে কবাত 32,000 বিঘা মাটি আছে তেনেকৈ এই বেলেন ব্লক বিলাক এটা পকেট তো এই বেলেন ব্লক বিলাক ৰাখি থোৱা হৈছিল কিন্তু অসমত কি হল সেই সময়তে আজিৰ কথা নহয় মেবি 50 ৰ পৰা পিছত এটা ডিস্ট্ৰিক্টত এজন এডিসি বেলেন ব্লকটো প্ৰটেকচন দিবৰ কাৰণে এই এক্টত লিখা মতে এটা থাকিব লাগে কিন্তু সেই সময়টো আৰু ইমান জনজাতি বুলি মৰম কৰা হয়তো পৰিবেশ নাছিলে সেই সময়ৰ পৰিবেশটো বেলেগ আছিল তো সেই এডিসি বিলাকে হয়তো নাচালে আৰু মণ্ডল সণ্ডল বিলাকটো আৰু ইয়াৰ মাটি তাক কৰি থাকে তাৰ কাৰণে কি হল বেলেন ব্লক বিলাক সব এনক্ৰোচ হৈ গল আচ্ছা সব বেলেন ব্লক এনক্ৰোচ হৈ গল এটা দলগাঁও বেলেন ব্লক আপুনি 99.9% এনক্ৰোচ হৈ গল এইবিলাক যিবিলাকত বেলেন ব্লক আছে সেইবিলাকো এনক্ৰোচ হৈ গল এনক্ৰোচ মিন্স তাত সেই সময়ত যিবিলাক কমিউনিটি তাত মানে এন্টাইটেল কৰা হোৱা নাছিলে সেই কমিউনিটি বিলাক সোমাই গল আচ্ছা এটা আজিৰ তাৰিখতো আপুনি সেই মানুহবিলাক ওলাব নোৱাৰে কাৰণ সেই মানুহবিলাকো খিলঞ্জীয়া মানুহ আপুনি এতিয়া যিখিনি কথা কৈছে হয় কিন্তু ইটো পক্ষই যিখিনি কথা কৈছে সেইখিনিতো বহুত বেলেগ ধৰণৰ কথা কোৱা হৈছে আনকি দিলীপ শইকীয়াই যিখিনি কথা কৈছে যে এতিয়া জম্মু কাশ্মীৰতো 370 যোৱাৰ পিছত তাত এতিয়া মাটি কিনিব পৰা পৰিৱেশ আহি গল কিন্তু এখন অসমতেই থাকি এখন বিটিআৰতেই থাকি এতিয়া একাংশ মানুহে এতিয়া জম্মু কাশ্মীৰত আপোনাৰ লাডাখটো 6 শিডিউল কৰিব লাগে বুলি দাবী কৰি আছে জম্মু কাশ্মীৰত হয় 370 গুছাই দিলে হয় 370 গুছাই পেলাই যেটো পাকিস্তানৰ আগ্ৰাসন বা সেই সময়ত এক্সক্লুসিভ পাৱাৰ দিয়া হৈছিল হেতু মানে অলপমান খিটিল হৈ গল কিন্তু এট দি সেম টাইম লাডাখত থকা কমিউনিটিজ বিলাকে ইনসিকিউৰ ফিল কৰিছে ইহতে কৈ আছে যে আমাক 6 শিডিউল লাগে গতিকে ভাৰতবৰ্ষত মই আপোনাক অলপ আগতে যেটো কোৱাটো সংবিধানে আমাক বহুত বস্তু দিলে হয় কিন্তু এট দি সেম টাইম বহুত কমিউনিটি আজিও কনভিন্স হ'ব পৰা নাই উই আৰ সিকিউৰ